আমার সিটখান আমি অরিজিনাল পাব লাগে আমি 200 টাকা পেমেন্ট কৰিছো আমাক অরিজিনাল আমার সিটখান লাগে আমার এনসার কি হানো জি ভুল আছিল কেইটামান প্রশ্ন মানে জি দিছে আর কেইটামান শুদ্ধ প্রশ্নত জি দিছে আর জি দিয়া কোনো কারণ নিদিয়াকে আমাক কোনো মানে হেৰি নকৰাকে আমি জি দিছে আমি এটো কোনো পদ্ধতি মানিব নোৱাৰো আৰু এলপি হক ইপি হক প্ৰতিটো প্ৰশ্ন কৰোতে কিছুমান ভুল ভুল প্ৰশ্ন আছে তাতে কিছুমান শুদ্ধ উত্তৰ দি ফেলে কিছুমান নাম্বাৰ দি কিছুমান পাস কৰিছে আপোনালোকে কি বিচাৰে আমাক এনসার কি লাগে আমাক শুদ্ধ এনসার কি এখন লাগে আৰু আমাৰ যেটো এমআর সিট হেতু এমআর সিট আমাক লাগে যেনেকা সিট এটো দিয়া তেনেকা আমাক আসাম টেটটো দিব লাগে বৰ্তমান আমি 200 টকাকে পেমেন্ট কৰিছিলো কিন্তু কিছুমানৰ ওএমআর সিট ওলাইছে আমাৰ ওএমআর সিট ওলা নাই আৰু এতিয়া আমি টেক্সট বুক ফলো কৰি আমি জিকেটাত মানে মাৰ্ক কৰিছিলো সেইকেইটা কিন্তু তেওঁলোকৰ এনসার কি মতে ভুল আৰু যেটো এনসারত মানে অপচনত যেটো দুটা অপচন হ'ব পাৰে বা যেটো আমি ৰাইট অপচন বুলি জানো তাতে কিন্তু তেওঁলোকে কি জি দিছে গতিকে কিছুমান আছে তেনেকে দুটা বিন্দুৰ মাজেৰে কেইডাল সৰল ৰেখা টানিব পাৰি তাতে কিন্তু তেওঁলোকে জি দিছে এইটো সকলোৱে জানে যে এডাল ৰেখা টানিব পাৰি তেওঁলোকে জি দিয়াৰ কাৰণে কিছুমানে যদিও 89 বা 82 পাইছিল কিছুমানৰ মাৰ্কটো 1 মাৰ্ক যদি কম আছিল তেওঁলোকে পাস কৰি গৈছে গতিকে আমি কেনেকে মানে মানি লম এইটো আমাক আপোনালোকৰ ইয়াৰ কিমানজন টোটাল প্ৰাৰ্থী প্ৰাৰ্থী আমাৰ এতিয়া বৰ্তমানটো 50 ধৰক আপুনি মানে কি হয় আমাক যেটো ফলাফল ঘোষণা কৰিলে তাত এনেকুৱা কোৱেশ্চন আছে যিবোৰ কোৱেশ্চনৰ মানে শুদ্ধ উত্তৰ নহয় মানে এটা হয় কোৱেশ্চনটো ভুল হৈ আছে নহয় উত্তৰ গোটেইকেইটা উত্তৰে শুদ্ধ হয় এতিয়া আপোনালোকক এটা কথাই কওঁ অংকত এওঁলোকে এটা কোৱেশ্চন দিছে যেটো কোৱেশ্চন আছিল যে অমিলটো কোনটো তাত অপচন দিছিলে 25 36 64 আৰু 78 এতিয়া আপোনালোকে যদি বৰ্গমূল হিচাপত চাই বৰ্গমূল উলিয়াই যদি চাই তেতিয়াহ'লে 25 টো অমিল হয় আকৌ যদি আপোনালোকে যুগ্ম আৰু অযুগ্ম হিচাপত বিবেচনা কৰে তেতিয়াহ'লে 78 টো 25 টো অমিল হ'ব আকৌ যদি বৰ্গমূল হিচাপত চাই তেতিয়াহ'লে 78 টো অমিল হ'ব গতিকে এনেকুৱা ধৰণৰ কোৱেশ্চনৰ বাবদ কিন্তু আমাক তেওঁলোকে নম্বৰ দিয়া নাই তেওঁলোকে তাত 78 টোৱে শুদ্ধ বুলি ধৰিছে তদুপৰি এনেকুৱা তেওঁলোকে কিছুমান প্ৰশ্ন দিছে অসমীয়াত জগত জননী আৰু সোশিয়ালত তেনেকুৱা ধৰণৰ প্ৰশ্নৰ বিসংগতি 2021 চনৰ এলপিইউপি টেট পাতাৰ আৰম্ভৰ পৰা মানে বিসংগতি চলি আছে আগতে বহুত মেছেজ আহি আছে বৰ্তমানলৈকে আহি আছে আৰু এটা যেতিয়া 14 ডিসেম্বৰত যেটো মানে নোটিফিকেশন দিলে তাতে লিখি দিছে ধুনীয়াকৈ যে 15 ডিসেম্বৰ 11টাৰ পিছত ৰেজাল্ট পাব সেই ৰেজাল্টটো দিলে 12 বজাত ৰাতি আৰু তাতে লিখি দিলে যে 17 তাৰিখত 11টাৰ পিছত তোমালোকে ওএমআৰ সিট আনসাৰকে পাবা তেতিয়া আমি 17 তাৰিখ গল আমি পেমেন্ট আপোনালোকে পৰীক্ষাটো পুনৰ হোৱাটো বিচাৰে নে আমি আমাৰ শুদ্ধ ওএমআৰ সিটটো বিচাৰো আৰু আমাৰ যেটো কোশ্চেন বোৰ্ডলৈ দিছিল আমাৰ পৰীক্ষা সময়ত হেতু আমি বিচাৰো আৰু চাওক আমাৰ এটো যেটো ওএমআৰ সিট দিছে আপোনালোকে চাব ওএমআৰ সিটত আমি যেটো ওএমআৰ সিট পৰীক্ষা দিছো তাতে দুনিয়াকে কি আছিল 1 ৰ পৰা 150 লৈকে কোশ্চেন নাম্বাৰ দিয়া আছিল কিন্তু এটো আমাক দি মানে সন্তুষ্ট কৰিছে আমি এটো সন্তুষ্ট নহয় আমাৰ শুদ্ধ ওএমআৰ সিটটো লাগে আৰু চাওক আপাৰ প্ৰাইমাৰী এটা এনেকুৱা কোশ্চেন দিছে যে ভাৰতবৰ্ষৰ প্ৰথম আঞ্চলিক ৰাজনৈতিক দলৰ নাম কি তাতে তেখেতসকলে শুদ্ধ উত্তৰ দিলে আকালি দল কিন্তু ক্লাছ 9 মান শ্ৰেণীৰ যেটো সমাজ বিজ্ঞান আছে আপোনালোকে চাব পাৰে তাতে ডিএমকে বুলি লিখা আছে এনেকুৱা ধৰণৰ বহুত ভুল মানে হিয়তে দি দিছে আৰু এটা প্ৰশ্ন আছিল যে ভাৰতবৰ্ষৰ বৰ্তমান অৰ্থনৈতিক অৱস্থা কেনেকুৱা আমি হৰুৰ পৰা পাই আছো ভাৰতৰ অৰ্থনৈতিক অৱস্থা হৈছে মিশ্ৰ অৰ্থনৈতিক ব্যৱস্থা তাতে তেওঁলোকে মানে যি দিছে এনেকুৱা ধৰণৰ বহুত বিসংগতি আছে আৰু যেটো জনসংখ্যাৰ ঘনত্ব আমাৰ অসমৰ হেতু ভাৰতবৰ্ষৰ আমি জানো যে 382 কিন্তু তেওঁলোকে তাতে ভুল কৰি দিলে আৰু অসমীয়াত এটা আছে যে জগত জননী হেতু মানে ভুল কৰি দিছে